মই আজি ক'ব পাৰিম আমাৰ হাতীটো এটা ৱৰ্ল্ডছ গ্ৰেটেষ্ট 4-wheel ড্ৰাইভ ভেহিকল হয়। আমি মানে ক'ত আপুনি দেখি আছে ইমান সোমাই যায় জংগল ভিতৰত, তো ইমান টেকন'লজি অহাৰ পিছত বি আমাৰ হাতীৰ ভেলিউ কম হোৱা নাই। তো আপুনি আমাৰ পেট্ৰলিং হয়, কনফ্লিক্ট মেনেজমেণ্ট হয়, ৱাইল্ড লাইফ মনিটৰিং হয়, এইবিলাক গোটেই ক্ষেত্ৰত আমাৰ হাতীৰ বেছি কাম আছে। আৰু সংৰক্ষণ ক্ষেত্ৰত যেনেকৈ আপুনি দেখি আছে আমাৰ অসমত মোটামুটি 3টা ডাঙৰ লেণ্ডস্কেপছ আছে হাতীৰ কাৰণে। আমাৰ মানস লেণ্ডস্কেপ এটা হয়, মানস নেশ্যনেল পাৰ্ক লৈ পিনে বাকীখিনি টেৰিটৰিয়েল ডিভিজনছবিলাক যি আছে, আমাৰ কাজিৰঙা লেণ্ডস্কেপ হয়, আৰু আমাৰ আপাৰ আছামত যি দিহিং পাটকাই আছে, আমাৰ দিল্লী RF, জয়পুৰ RF। তো এটা ডাঙৰ পেচ হয় হাতীৰ সংৰক্ষণৰ কাৰণে। এটা ইঞ্চুৰেঞ্চ নিচিনা আছে আমাৰ হাতী সংৰক্ষণৰ। তো আমি এইটো ভালকৈ চাব লাগে। এইবিলাক চ'ৰ্চ এৰিয়াবিলাক যি আছে কণ্টিগুৱাছ একেলগে যি ডাঙৰ ডাঙৰ জংঘলৰ পেচ আছে, তো আমি বচাব লাগিব। এইটো আমাৰ প্ৰথম দায়িত্ব আছে। আৰু ছেকেণ্ডলি আমাৰ যিবিলাক কৰিডৰ এৰিয়া হয়, যেনেকৈ আপুনি দেখিছে আমাৰ বাগানবিলাক, এইবিলাক হিষ্টৰিকেল মাইগ্ৰেশ্যন এটা ৰাস্তা হয় হাতীৰ কাৰণে। তো তাত আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰিম, এইটো আমি চেষ্টা কৰিব লাগিব, আলোচনা কৰিব লাগিব। চলি আছে এইবিলাক ওপৰত কথা, বাৰে বাৰে আমাৰ এইটো আলোচনা হৈ থাকে। আমাৰ কনফ্লিক্ট এনেকুৱা এৰিয়াত বেছি আছে। আমাৰ এইটো শেষ কৰিবৰ কাৰণে মই ক'ব নোৱাৰিম, বাট মিনিমাইজ কৰিবৰ কাৰণে আমাৰ গভৰ্ণমেণ্ট অফ আছাম ষ্টেপছ লৈছে। আমাৰ এতিয়া কম্পেনচেশ্যনৰ টকাটো ডাইৰেক্টলি আমাৰ PCCFN হফৰ পৰা যায়। আগৰ ডাঙৰ প্ৰচেছ আছিলে এটা, তো এইটো অকণমান ইজি কৰা হৈছে আমাৰ গভৰ্ণমেণ্ট অফ আছাম। এনেকুৱা আৰু ষ্টেপছ ওলাব। আমাৰ লং টাৰ্ম হ'ব লাগে, শ্বৰ্ট টাৰ্ম হ'ব লাগে। চ' আমি চিন্তা কৰি আছোঁ এইবিলাক। আৰু আজি আৰু এটা বিশেষ কথা আছে, আপুনি সব গম পায়, আমাৰ ভাৰত চৰকাৰ আমাৰ হেড মাউথ শ্ৰী দণ্ডেশ্বৰ বড়োক গজ গৌৰৱ এৱাৰ্ড দিছে। তো এইটো আজি আমাৰ লগত নাই, বাট পেৰিয়াৰ টাইগাৰ ৰিজাৰ্ভ কেৰালাত আছে আজি। এইটো আমাৰ আজি এৱাৰ্ড ল'ব আমাৰ ইউনিয়ন মিনিষ্টাৰৰ পৰা। তো এইটো মানসৰ কাৰণে ভাল কথা। ফাৰ্ষ্ট টাইম মানস এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা এৱাৰ্ড পাইছে। আৰু আজি মানে দিনৰ কাৰণে আমাৰ প্ৰতিবৰ্ষৰ নিচিনা এটা প্ৰগ্ৰাম থাকে। তাৰ মানে আৰম্ভ হয় হাতীৰ গা চা ধোৱা, তাৰপিছত আমাৰ ডিৱৰ্মিং হয়, অকণমান হেল্থ কেম্প। তাৰ মানে আৰম্ভ হয় হাতীৰ গা চা ধোৱা, তাৰপিছত আমাৰ ডিৱৰ্মিং হয়, অকণমান হেল্থ কেম্প হয় হাতী হেল্থ কেম্প। আৰু এইবাৰ আমাৰ হাতী মাহত ঘাচিবিলাক যিবিলাক হাতীৰ লগত যি মানুহ থাকে তেখেতৰ কাৰণে আমাৰ মেডিকেল কলেজ বাৰপেটাৰ পৰা প্ৰফেচাৰ আৰু ডক্টৰছ আহিছে। এইটো এটা মেডিকেল চেকআপ কৰিব আমাৰ হাতীহঁত। তাৰপিছত আমাৰ এটা ফেলিচিটেশ্যন হ'ব গোটেই আমাৰ হাতী থকা মানুহৰ লগত। ঠিক আছে, আমি মেডিকেল চেকআপ এটা কৰিম। যেনেকৈ মই কৈছোঁ, এটা মহত্বপূৰ্ণ ৰোল আছে আমাৰ হাতী আৰু লগত হাতী মাহত। আমাৰ লগত এতিয়া 56-56টা হাতী আছে। তাৰ মাজতে বেলেগ বেলেগ অৱস্থাত থাকে। কোনোবা মানে প্ৰেগনেণ্ট হয়, কোনোবা নাৰ্ছিং হৈ পোৱালি হয়। তো মানে এট এনি গিভেন পইণ্ট অফ টাইম ফাংচনেল হাতী আমাৰ 25-30টা সদায় থাকে ডিউটিৰ কাৰণে। আপুনি চাওক, আমাৰ ডিষ্টেঞ্চ চেম্পলিং হিচাপতে जो আমাৰ वाइल्ड लाइफ एस्टिमेशन হৈছে যোৱাবাৰ, তাত আমাৰ 2600 ওলাইছে লেণ্ডস্কেপ, মানস লেণ্ডস্কেপত। আমাৰ এষ্টিমেশ্যন এটা আমাৰ বাৰ্ণিঙৰ পিছত হয়। তো আপুনি যেনেকৈ চবেই জানে, নতুন গাহনি উঠে আমাৰ বাৰ্ণিঙৰ পিছত। তো এইটো কাৰণে গোটেই লেণ্ডস্কেপৰ হাতী আমাৰ মানসত কনভাৰ্জ হয়। তো আমাৰ অলমষ্ট 2613 ওলাইছে।